সুপ্ৰভাত সকলোকে। পুৱা খোজ কঢ়াটো বহুত ভাল অভ্যাস, পিছে মোৰ দ্বাৰা ই সদায় সম্ভৱ নহয়। আজি অকণমান খোজ কাঢ়োঁ বুলি ৰাতিপুৱা ওলালোগৈ সৰু সজাই ষ্টেডিয়াম। যান্ত্ৰিকতাৰ পৰা কৃষ্ণৰ লগত অলপ সময় নিজৰ বাবে। চাওকচোন এই সেউজীয়া গছ-গছনিবোৰ দেখি মনৰ অৱসাদ আধাখিনি হয়তো এনেকৈ নোহোৱা হয়। তাৰপিছত গৈ দেখিলোঁ তাতে তেওঁলোকে য়োগা কৰি আছে। খুব শান্ত পৰিৱেশটো। এই যে ধুনীয়া পথাৰখন দেখিলে কিবা গাঁৱলৈ মনত পৰে নহয়নে? মানুহবোৰে ইমান পৰিপাটিকৈ খোজ কাঢ়ি আছে। ময়ো তেওঁলোকৰ লগতে দুপাকমান খোজ কাঢ়িলোঁ। তাৰপিছত পালোগৈ সেইখন ষ্টেডিয়াম, যিখনত আমাৰ বিহুৱে বিশ্ব ৰেকৰ্ড কৰিছিল। ষ্টেডিয়ামখন ইমান পৰিপাটিকৈ সজাই থোৱা আছিল যে দেখিলেই মনটো কিবা ভাল লাগি যায়। বিশেষকৈ এই ৰাতিপুৱা ভাগত চৰাই-চিৰিকটিৰ বাহিৰে মানুহৰ সংখ্যা তেনেই নগণ্য। তাৰপিছত দুপাকমান খোজ কাঢ়ি ফটো-চটো উঠি ময়ো ৰ'দ ওলালে, ৰ'দৰ লগতে অকণমান ভিউটো এনজয় কৰিলোঁ। তাৰপিছত অলপ সময় থাকি ঘৰ হ'লোঁ। আজিলৈ ইমানেই, পৰৱৰ্তী ব্লগসমূহ চাই থাকিব। বাই বাই।